নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল টেক হেল্পলৈ। বন্ধুসকল, আপোনালোকে সকলোৱে জানিছেগে যে চৰকাৰে লকডাউনৰ বাবে জনধন একাউণ্ট বা জিৰ' বেলেঞ্চ একাউণ্ট থকা পুৰুষ মহিলা সকলোকে কিস্তিকৈ কিছুমান টকা আগবঢ়াই আছে। বন্ধুসকল, চৰকাৰে আকৌ জনধন একাউণ্টত পুনৰ 5,000কৈ টকা আগবঢ়াইছে। আপোনালোকেও কেনেকৈ 5,000 টকা পাব পাৰিব আৰু কেনেকৈ ফৰ্মখন এপ্লাই কৰিব, সকলোখিনি জানিবলৈ মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আপোনালোকে কেনেকৈ ফৰ্মখন এপ্লাই কৰিব আৰু আপোনালোকে ফৰ্মখন ক'ত পাব, মই সকলোখিনি মোৰ এই ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। বন্ধুসকল, প্ৰথমে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত গৈ এটা লিংক পাব, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰত সেইটো অ'পেন হ'ব। আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হ'ব। বন্ধুসকল, তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যিটো এইটো ডাউনলোড দেখাইছে, আপোনালোকে এই PDF এখন ফৰ্ম ডাউনলোড হ'ব, সেইখন আপোনালোকে ডাউনলোড কৰি দিব। দেখাইছে ওপৰৰ ফালে ডাউনলোড হৈ আছে। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ক্লিক কৰি ফৰ্মখন চাই ল'ব। ফৰ্মখন আপোনালোকে এনেকৈ দেখা পাব। আপোনালোকে দেখা পাইছে ওপৰত প্ৰধানমন্ত্ৰী জনধন যোজনা অভাৰড্ৰাফ্ট আপ টু 5,000 ইন PMJDY একাউণ্টছ। এইটো আপোনালোকে প্ৰথম পেজটো আপোনালোকে এৰি দিব। এইখন পেজ আপোনালোকে একো কৰিব নালাগে। আপোনালোকে এটা ছেকেণ্ড পেজ দেখা পাইছে। ইয়াতে দেখা পাইছে ব্ৰাঞ্চ মেনেজাৰ যদি নাম জানে সেইটো বেংকৰ নামটো দিব আৰু ব্ৰাঞ্চৰ মেনেজাৰজনৰ নাম দিব আৰু ইয়াত আপোনালোকে যিটো ডেট সেইটো ডেটটো দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াত আপোনালোকে অভাৰড্ৰাফ্ট লিমিট অফ ৰেষ্ট ইয়াত দিব আপোনালোকে 5,000 টকা। তাৰপিছত আপোনালোকে ইয়াতে সেইটো দিব। তাৰপিছত নেম অফ দ্য এপ্লিকেণ্ট সেইটোত আপোনালোকৰ যিজন মানুহৰ বাবে এইটো এপ্লাই কৰিব সেইজন মানুহৰ নাম দিব। ডেট অফ বাৰ্থ দিব, যদি ফাদাৰ বা হাজবেণ্ডৰ নাম দিব, ইয়াত এড্ৰেছ দিব, যদি আধাৰ কাৰ্ডৰ নম্বৰ আছে আধাৰ কাৰ্ড দিব, যদি নাই নিদিব। তাৰপিছত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিব, চ'ৰ্চ অফ ইনকামটো আপোনালোকে দি দিব, এনুৱেল ইনকাম দি দিব। তাৰপিছত দেখা পাইছে যদি আপোনালোকৰ ঘৰৰ কোনোবা মানুহ ৰাখিব বিচাৰে ইয়াৰ ৰিলেশ্যনশ্বিপত দি দিব। তাৰপিছত আপোনালোকে ইয়াত তললৈ যাব। ইয়াত তাৰপিছত আপোনালোকে একো কৰিব নালাগে। ইয়াতে আপোনালোকৰ যিটো ছিগনেচাৰ সেইটো ছিগনেচাৰ কৰি দিব ইয়াতে। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ইয়াত ব্ৰাঞ্চৰ চিল মাৰি দিব। এইখন আপোনালোকে এতিয়া কেনেকৈ জমা দিব, এইখন জমা দিবলৈ হ'লে আপোনালোকে এই ফৰ্মখন সম্পূৰ্ণকৈ কম্পিউটাৰ দোকানত গৈ উলিয়াই ল'ব। উলিয়াই লৈ আপোনালোকে এইখন ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ যিটো ব্ৰাঞ্চত আপোনালোকৰ একাউণ্টটো আছে সেই ব্ৰাঞ্চত গৈ এখন জমা দি দিব। তাৰপিছত আপোনালোকৰ এদিনৰ ভিতৰতে পইচাটো সোমাই যাব। বন্ধুসকল, এই পইচাটো সম্পূৰ্ণকৈ চৰকাৰে ফ্ৰীকৈ দিয়া নাই। এই পইচাটো এটা লোনৰ দৰে দিছে। আপোনালোকে 2% সুতত এইটো আপোনালোকে পইচাটো পিছত ঘূৰাই দিব লাগিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত ন'টিফিকেশ্যন যায় আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।